everyone. বহুত দিনৰ মূৰলৈকে মই আকৌ আহি গ'লোঁ। এতিয়া মই ককা, আইতা আৰু ককা ঘৰত আছোঁ। এয়া চোৱা চব প্লেণ্টছ এতিয়া ডাঙৰ ডাঙৰ হৈ গ'ল। লাষ্টলৈকে দেখালোঁ আৰু ধৰি লগাইছে। এয়া ফুল অমিতা আৰু তলৰ ফালে টেঙা গছ। এবাৰ আমি পাছলৈ দেখুৱাম। এয়া ককাই পাচলি লগাইছে, শাক, কবি, মূলা, ভেন্দিও আছে, বিলাহী, বেঙেনা, বিট, ভেন্দি, পাচলি আছে। এয়া আইতা ষ্টাৰ ফুল লৈ আনিছে। এয়া শেৱালি ফুল। ইমান ধুনীয়া লাগিছে শেৱালি ফুল বকা। শেৱালি ফুল কেইটা ইমান ধুনীয়া। চোৱা এয়া জলকীয়া হয়, মই ইমানো খাবলৈ নোৱাৰোঁ। ককায়ে জলকীয়া খেতি কৰিছে আৰু কেইটামান জলকীয়া আছে আৰু এইটো ভোট জলকীয়া। চোৱা এয়া সৰু সৰু প্লেণ্টছ আছে, খালি ইয়াত চব্জিও ভিতৰত আছে বাল্টিৰ তলত। মই নাজানো এয়া কি আছে যে মোৰ টেষ্ট কৰিব মন। চোৱা খালত মাছ আছে, যদি আমি মাছ ধৰোঁ মাছ ওলাই যাব। এয়া মাছৰ নেট, মাছো পাই খালি ফুল। এয়া মাহীয়ে তৰকাৰী বনাইছে ষ্টাৰ ফ্ৰুট দি। এয়া চোৱা মাহীয়ে ষ্টাৰ ফ্ৰুট দি কি বনাব, তৰকাৰী আৰু বাছ। বহুত খাই মজা লাগিব ভাতৰ লগত। এয়া চোৱা ওপৰত চোৱা গণেশ বাবা আৰু মহাদেৱ আৰু লক্ষ্মী।